জগতৰ গৰাকী আমি এই বিশ্ব ব্ৰহ্মাণ্ড কৰিছো শ্ৰদ্ধা আৰু লক্ষ্মীয়ে এই জগতৰ সকলো প্ৰাণীকে আহাৰ যোগান ধৰি মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিছে ইয়াৰ বাবে আমাৰ যুগে যুগে অৱতাৰ এই বৈঠাৰ আমি পালন কৰ্তা আৰু আমি সৃষ্টিৰ সীমান্ত থিয় হৈ মহাব্ৰত কৰি অৱলম্বন আমাৰ সুবাহুৰ পৰা মহাদেৱ আৰু নাভি পদ্মৰ পৰা সৃষ্টিকৰ ব্ৰহ্মাদেৱৰ স্বজন বৰ্তমান সৃষ্টিকৰ ব্ৰহ্মাই আমাৰ নিৰ্দেশতে ব্ৰহ্মাণ্ড সৃষ্টিৰ পাতনি মেলিছে কিন্তু ব্ৰহ্মাই এতিয়াও বুজা নাই যে ব্ৰহ্মাণ্ড সৃষ্টিৰ হেতু আমাৰ এই হৃদয় ব্ৰহ্মা